মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক ভাৰতত ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলনৰ গুৰি ধৰোঁতা ৰাজা ৰামমোহন ৰায়ৰ বিষয়ে ক'বলৈ লৈছোঁ। প্ৰথমে আমি জানি লওঁ আহা ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলননো কি। ভাৰতবৰ্ষলৈ যেতিয়া ইংৰাজসকলৰ আগমন ঘটিছিল, বিশেষকৈ খ্ৰীষ্টান মিছনেৰীসকল আহিছিল, তেতিয়া তেওঁলোকে কি কৰিছিল, ভাৰতত আহি পশ্চিমীয়া শিক্ষাৰ প্ৰৱৰ্তন কৰিছিল। আৰু এই পশ্চিমীয়া শিক্ষা প্ৰৱৰ্তন হোৱাৰ পাছত কি হৈছিল, ভাৰতবৰ্ষৰ সমাজত যিবিলাক অশুভ পৰম্পৰা চলি আছিল বা ধৰ্মীয় কুসংস্কাৰ আছিল, অন্ধবিশ্বাস আছিল, সেই অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে এক জনমত গঢ়ি উঠিছিল। আৰু সেই সময়তে কি হৈছিল, সেই কুপ্ৰথাবিলাক আঁতৰাই সমাজৰ পৰা ধৰ্মীয়ৰ নামত চলা বা অন্যান্য ধৰণৰ যিবিলাক অন্ধবিশ্বাস আছিল বা কুপ্ৰথা আছিল, সেইবিলাক আঁতৰাই এখন যুক্তিবাদী সুশৃংখলিত সমাজ গঢ়াৰ চেষ্টা চলোৱা হৈছিল। আৰু এই যুক্তিবাদী সুশৃংখলিত সমাজ গঢ়াৰ যি প্ৰচেষ্টা বা যি আন্দোলন, সেয়া আছিল ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলন। আৰু এই আন্দোলনৰ নেতৃত্ব দিছিল ৰাজা ৰামমোহন ৰায়ে। এইখিনিতে এটা কথা মন কৰিবা যে এই ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলন প্ৰধানকৈ গঢ় লৈ উঠিছিল ভাৰতবৰ্ষৰ তিনিটা স্থানত। সেইকেইটা হৈছে কলিকতা, মাদ্ৰাজ আৰু বোম্বাই। এই ঠাইকেইখনত কি হৈছিল, এই ঠাইকেইখনতে প্ৰথমে ব্ৰিটিছে আহি খোপনি পুতিছিলহি। আৰু এই ঠাইকেইখনক তোমালোকে জানা যে প্ৰেচিডেঞ্চি হিচাপে গঢ়ি তোলা হৈছিল। প্ৰথম অৱস্থাত ইয়ালৈ ব্ৰিটিছ আহিছিল, তাৰমানে কি ইয়াতে প্ৰথম শিক্ষা দীক্ষাৰ প্ৰসাৰ হৈছিল। আৰু শিক্ষা দীক্ষাৰ প্ৰসাৰৰ লগে লগে কি হৈছিল, এটা শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ সৃষ্টি হৈছিল, যিটো শ্ৰেণীয়ে সমাজ সংস্কাৰ আন্দোলনৰ নেতৃত্ব লৈছিল। আৰু এই সমাজ আটাইতকৈ প্ৰথমে এই সমাজ সংস্কাৰ আন্দোলন আৰম্ভ হৈছিল কলিকতাত ৰাজা ৰামমোহন ৰায়ৰ নেতৃত্বত। অৰ্থাৎ এই ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলনৰ গোটেই গুৰি ধৰিছিল এই যিসকলে ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলন কৰিছিল, তেওঁলোকৰ অন্যতম গুৰি ধৰোঁতা বা আটাইতকৈ অগ্ৰণী ব্যক্তিগৰাকী আছিল ৰাজা ৰামমোহন ৰায়। এই ৰাজা ৰামমোহন ৰায়ৰ জন্ম হৈছিল 1772 চনৰ। তেওঁৰ জন্ম হৈছিল বংগদেশত ৰাধানগৰ গাঁও। ৰাজা ৰামমোহন ৰায়ে ইংৰাজী শিক্ষাৰ পূৰ্ণ সমৰ্থক আছিল। তেওঁক আধুনিক ভাৰতৰ নিৰ্মাতা বুলিও আখ্যা দিয়া হয়, নৱজাগৰণৰ গুৰি ধৰোঁতা বুলি কোৱা হয়, সাংবাদিকতাৰ গুৰি ধৰোঁতা বুলি কোৱা হয়, অতীত আৰু ভৱিষ্যতৰ মাজৰ সেতু বুলি তেওঁক জনা যায়। লগতে ভাৰতীয় ৰাষ্ট্ৰবাদৰ জনক বুলিও অভিহিত কৰা হয় ৰাজা ৰামমোহন ৰায়ক। এতিয়া ৰাজা ৰামমোহন ৰায়ৰ কৰ্মৰাজিক যদি আমি কেইটামান ভাগত ভাগ কৰি লওঁ, তেতিয়াহ'লে তেওঁৰ কাম কাজখিনি বা তেওঁৰ বিষয়ে জনাত বা মনত ৰখাত আমাৰ বেছি সুবিধা হ'ব। তেওঁৰ প্ৰথম কথা, ধৰ্মীয় সংস্কাৰৰ ক্ষেত্ৰত তেওঁ কি কৰিছিল। ইয়াৰ আগতে আমি জানি লওঁ আহা তেওঁৰ কেইটামান অৱদানৰ বিষয়ে। 1804 চনত তেওঁ এখন কিতাপ লিখিছিল পাৰ্চী ভাষাত, তোহফাত উল মুহাদ্দিনৰ। এই কিতাপখনৰ ইংৰাজী অনুবাদটোৰ নামটো এনেকুৱা, এ গিফ্ট টু মনোথিষ্ট, তাৰমানে একেশ্বৰবাদীসকলক উপহাৰ। একেশ্বৰবাদী মানে যিসকলে এজন ঈশ্বৰক বিশ্বাস কৰে। এটা কথা তোমালোকে মনত ৰাখিবা, ৰাজা ৰামমোহন ৰায় এজন বিদগ্ধ পণ্ডিত আছিল। তেওঁ সংস্কৃত, ইংৰাজী আৰু হিন্দী ভাষা খুব ভালকৈ জানিছিল। লগতে তেওঁ আৰবী জানিছিল, পাৰ্চী জানিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীত তেওঁ কিছুদিন কাম কৰিছিল। সেই সূত্ৰে তেওঁ লেটিন, গ্ৰীক ইত্যাদি ভাষাও জানিছিল। ইমানখিনি ভাষা যিহেতু তেওঁ জানিছিল, গতিকে তেওঁ বিভিন্ন ভাষাৰ ৰচনাৰাজি অধ্যয়ন কৰিবলৈ সক্ষম হৈছিল। আৰু সেই ৰচনাৰাজি অধ্যয়ন কৰি তাৰ যিবিলাক ভাল কথা, সেই কথাবিলাক ভাৰতীয় সমাজত, ভাৰতীয় লোকসকলৰ মাজত বিলাই দিব বিচাৰিছিল। তাৰপিছতে 1815 চনত তেওঁ আত্মীয় সভা গঠন কৰিছিল। আত্মীয় সভা কিয় গঠন কৰিছিলে আমি সেই কথাটো পিছত আলোচনা কৰিম। 1816 চনত বেদান্ত ছ'চাইটি গঠন কৰিছিল। 1820 চনত পাৰ্চেপ্টছ অফ জেছাছ লিখিছিল। তেওঁ হিন্দু ধৰ্মৰ কুপ্ৰথাবিলাকৰ বিষয়ে সৰব হৈছিল, যথেষ্ট সেইবিলাক সমালোচনা কৰিছিল। আৰু সেইকাৰণে বহুতে তেওঁ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিব বুলি ভাবিছিল। কিন্তু ইয়াত পাৰ্চেপ্টছ অফ জেছাছত তেওঁ খ্ৰীষ্টান ধৰ্মকো যথেষ্ট পৰিমাণে সমালোচনা কৰিছিল। 1828 চনত তেওঁ ব্ৰাহ্ম সভা গঠন কৰিছিল। এই ব্ৰাহ্ম সভাই পিছলৈ ব্ৰাহ্ম সমাজ ৰূপে স্বীকৃতি পাইছিল বা ব্ৰাহ্ম সমাজ নাম লৈছিল। এতিয়া ৰাজা ৰামমোহন ৰায়েনো ধৰ্মীয় সংস্কাৰৰ ক্ষেত্ৰত কি কৰিছিল। এটা কথা মন কৰিবা, 1797 চনত শ্ৰীৰামপুৰত ছপাখানা স্থাপন কৰিছিল খ্ৰীষ্টান মিছনেৰীসকলে। আৰু তাৰ পৰা তেওঁলোকে দিগদৰ্শন আৰু সমাচাৰ দৰ্পণ নামৰ দুখন বাৰ্তালোচনী উলিয়াইছিল। আৰু এই বাৰ্তালোচনী দুখনত কি কোৱা হৈছিল যে খ্ৰীষ্টান ধৰ্ম এটা মহান ধৰ্ম হিচাপে দেখুওৱা হৈছিল। লগতে হিন্দু ধৰ্মৰ প্ৰতি কিছুমান নিন্দাসূচক
মন্তব্য প্ৰকাশ কৰিছিল। আৰু ইয়াৰ প্ৰতিবাদত ৰাজা ৰামমোহন ৰায়ে কি কৰিছিল, ব্ৰাহ্মণ সেৱধী আৰু ব্ৰাহ্মণ মিছনেৰী সংবাদ নামৰ দুখন হাতে লিখা পুস্তিকা প্ৰকাশ কৰিছিল। আৰু এই পুস্তিকা কেইখনত তেওঁ দেখুৱাইছিল যে হিন্দু ধৰ্ম আৰু খ্ৰীষ্টান ধৰ্মৰ মাজত আদৰ্শগত কোনো পাৰ্থক্য নাই, হিন্দু ধৰ্ম প্ৰকৃততে বেয়া নহয়, হিন্দু ধৰ্মত যিবিলাক কুসংস্কাৰ পৰৱৰ্তী সময়ত সৃষ্টি হ'ল বা পৰৱৰ্তী সময়ত সমাজত যিবিলাক হিন্দু ধৰ্মৰ নামত কুসংস্কাৰ কুপ্ৰথা চলিছিল, সেইবিলাক এক শ্ৰেণীৰ মানুহে সৃষ্টি কৰা কুপ্ৰথাহে। আচলতে হিন্দু ধৰ্মত পূৰ্বতে এই ধৰণৰ কুপ্ৰথাবিলাক নাছিল, সেই কথাটো তেওঁ প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল। আৰু এনে সময়তে মই তোমালোকক ইতিমধ্যে উল্লেখ কৰিছোঁ, ৰাজা ৰামমোহন ৰায়ে কি কৰিছিলে, আত্মীয় সভা গঠন কৰিছিল। আৰু এই আত্মসভাৰ জৰিয়তে হিন্দু ধৰ্মৰ এটা নিকা ভাৱমূৰ্তি প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছিল। তেওঁ একেশ্বৰবাদত বিশ্বাস কৰিছিল। একেশ্বৰবাদ মানে কি, যে এজন ঈশ্বৰক বিশ্বাস কৰা। ৰাজা ৰামমোহন ৰায়ে হিন্দু ধৰ্মৰ মূল গ্ৰন্থ বেদ, উপনিষদ ইত্যাদি অধ্যয়ন কৰিছিল আৰু এইবিলাকৰ বিশ্লেষণ আগবঢ়াই তেওঁ কৈছিল যে প্ৰাচীন হিন্দুসকলেও এজন ঈশ্বৰকে বিশ্বাস কৰিছিল। আৰু তেওঁ সেইকাৰণে কি কৈছিল যে বহু দেৱ দেৱীৰ পূজা অৰ্চনা বা বহু দেৱ দেৱীত বিশ্বাস কৰাটো অপ্ৰয়োজনীয়। আৰু তেওঁ ইয়াৰ লগতে তেওঁ মূৰ্তি পূজাৰ বিৰোধিতা কৰিছিল। মূৰ্তি পূজাৰ অসাৰতাৰ বিষয়ে ৰাজা ৰামমোহন ৰায়ে কৈছিল। তেওঁ কৈছিল যে ভগৱানৰ পূজাত আড়ম্বৰতাৰ কোনো প্ৰয়োজন নাই। তেওঁ লগতে বিভিন্ন ধৰ্ম সম্পৰ্কে অধ্যয়ন কৰিছিল। খ্ৰীষ্টান আৰু হিন্দু ধৰ্মৰ কোনো আদৰ্শগত পাৰ্থক্য নাই বুলি তেওঁ মন্তব্য দিছিল। যিহেতু তেওঁ বিভিন্ন ধৰ্ম সম্পৰ্কে অধ্যয়ন কৰিছিল আৰু সেই অধ্যয়নৰ ভিত্তিত তেওঁ এটা কথা কৈছিল যে খ্ৰীষ্টান আৰু হিন্দু ধৰ্মৰ মাজত আদৰ্শগত পাৰ্থক্য একো নাই। তেওঁ লগতে আমি কৈছোঁৱেই যে হিন্দু ধৰ্মৰ মূল গ্ৰন্থ বেদ, উপনিষদ এইবিলাক অধ্যয়ন কৰিছিল। তেওঁ উপনিষদ বাংলা ভাষালৈ অনুবাদ কৰিছিল আৰু ইয়াৰ জৰিয়তে তেওঁ জনসাধাৰণৰ মাজত গোড়া ৰক্ষণশীল হিন্দু পুৰোহিতসকলৰ যিবিলাক কুসংস্কাৰ সেইবিলাক প্ৰচাৰ চলাইছিল। আৰু এনেকৈয়ে তেওঁ হিন্দু ধৰ্ম সংস্কাৰৰ কাৰণে চেষ্টা কৰিছিল। এতিয়া ৰাজা ৰামমোহন ৰায়ে সমাজ সংস্কাৰৰ ক্ষেত্ৰত কি কি কৰিছিল? তেওঁ বাল্য বিবাহ, বহু বিবাহ, পৰ্দা প্ৰথাৰ বিৰোধিতা কৰিছিল। বাল্য বিবাহ তোমালোকে জানা যে কম বয়সতে ছোৱালীক বিয়া দিয়া, বহু বিবাহ এজন পুৰুষে কেইবাগৰাকীও মহিলাক বিয়া পতা, পৰ্দা প্ৰথা যে মহিলাসকল পৰ্দাৰ আঁৰত থকা যিটো ব্যৱস্থা, এইবিলাক প্ৰথাৰ তেওঁ বিৰোধিতা কৰিছিল। ইয়াৰ লগতে বিধৱা বিবাহ, অসবৰ্ণ বিবাহক তেওঁ সামাজিক স্বীকৃতি দিয়াইছিল। বিশেষকৈ বিধৱা বিবাহ, যিসকল বিধৱা আছিল, তাৰমানে যাৰ স্বামীৰ মৃত্যু হয়, তেনে মহিলাক বিধৱা বুলি কোৱা হয়। আৰু এই বিধৱাসকলৰ পুনৰ বিবাহৰ কাৰণে তেওঁ কাম কৰিছিল আৰু এই বিধৱা বিবাহটো এটা সন্মানজনক কাম বুলি তেওঁ প্ৰচাৰ চলাইছিল। ৰাজা ৰামমোহন ৰায়ৰ আটাইতকৈ উল্লেখযোগ্য সংস্কাৰৰ ভিতৰত আমি ক'ব লাগিব সতীদাহ প্ৰথা বন্ধ কৰা। তেওঁ 1829 চনত আইনী প্ৰক্ৰিয়াৰে সতীদাহ প্ৰথা বন্ধ কৰিবলৈ সক্ষম হৈছিল। এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব, সতী প্ৰথা অৰ্থাৎ এগৰাকী মহিলাৰ স্বামীৰ বিয়োগ ঘটিলে তেওঁৰ চিতাৰ লগত মহিলাগৰাকীও জাহ যোৱাৰ যিটো প্ৰথা, সেইটোৱে হৈছে সতীদাহ প্ৰথা। গভৰ্ণৰ জেনেৰেল উইলিয়াম বেণ্টিংকৰ সহায়ত 1829 চনত আইনী প্ৰক্ৰিয়াৰ জৰিয়তে বংগদেশত সতীদাহ প্ৰথাৰ বন্ধ হৈছিল। ইয়াৰ পিছত আন এটা উল্লেখযোগ্য সংস্কাৰ হৈছে মহিলাৰ সম্পত্তিৰ অধিকাৰ। তেওঁ ৰাজা ৰামমোহন ৰায়ে মহিলাৰ সম্পত্তিৰ অধিকাৰৰ কাৰণে যুঁজ দিছিল। এতিয়া ৰাজা ৰামমোহন ৰায়ে আধুনিক ভাৰতৰ নিৰ্মাতা হিচাপে শিক্ষা সংস্কাৰৰ ক্ষেত্ৰতো আগভাগ লৈছিল। তেওঁ আমি কৈছোঁ ইতিমধ্যে ইংৰাজী শিক্ষাৰ প্ৰবল সমৰ্থক আছিল। দেশত ইংৰাজী শিক্ষা প্ৰচলনৰ বাবে তেওঁ মাত মাতিছিল। 1817 চনত কলিকতাত তেওঁ হিন্দু কলেজ স্থাপন কৰিছিল ডেভিড হেয়াৰৰ সহযোগত, আৰু এই কলেজখনেই পিছলৈ প্ৰেচিডেন্সি কলেজ হিচাপে পৰিচিত হৈছিল। 1826 চনত বেদান্ত কলেজ প্ৰতিষ্ঠা কৰিছিল। ৰাজা ৰামমোহন ৰায়ক ভাৰতীয় সাংবাদিকতাৰ গুৰি ধৰোঁতা বুলিও ক'ব পাৰি। তেওঁ এই ক্ষেত্ৰতো যথেষ্ট আগভাগ লৈছিল। ইয়াৰ ভিতৰত তেওঁ 1821 চনত সংবাদ কৌমুদী নামৰ এখন বাতৰি কাকত উলিয়াইছিল। বাংলা ভাষাত এখন সাপ্তাহিক কাকত আছিল। ইয়াৰ পিছত 1822 চনত মিৰাটুল আখবাৰ প্ৰকাশ কৰিছিল। এইখন আছিল পাৰ্চী ভাষাৰ কাকত। তেওঁ বাক স্বাধীনতাৰ হকে যুঁজ দিছিল, বাক স্বাধীনতাক সমৰ্থন কৰিছিল, মাতৃভাষাৰ সংবাদ পত্ৰৰ অধিকাৰৰ বাবে তেওঁ যুঁজ দিছিল। আৰু এটা কথা মন কৰিবা, সেই সময়ত
বাতৰি কাকতত যিকোনো বাতৰি বা প্ৰবন্ধ প্ৰকাশ কৰিবলৈ হ'লে আগতীয়াকৈ চৰকাৰৰ অনুমোদন ল'ব লাগিছিল আৰু এই কথাটোৰ তীব্ৰ বিৰোধিতা কৰিছিল ৰাজা ৰামমোহন ৰায়ে আৰু এনেকৈয়ে তেওঁ কি কৰিছিল ভাৰতৰ সাংবাদিকতাৰ ক্ষেত্ৰখনতো অগ্ৰণী ভূমিকা লৈছিল সেই সময়ত ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন প্ৰৱৰ্তন আছিল আৰু ৰাজা ৰামমোহন ৰায়ে ইষ্ট ইণ্ডিয়া কোম্পানীক ভাৰতত উদাৰনৈতিক শাসন প্ৰৱৰ্তনৰ বাবে অনুৰোধ কৰিছিল অৰ্থাৎ তেওঁলোকৰ যি কটকটীয়া শাসন আছে সেই কটকটীয়া শাসনৰ অৱসান ঘটাবলৈ অনুৰোধ জনাইছিল বা আহ্বান জনাইছিল ইয়াৰ লগতে তেওঁ কাৰ্যপালিকাৰ পৰা ন্যায়পালিকাৰ পৃথকীকৰণৰ দাবী কৰিছিল কাৰ্যপালিকাক ন্যায়পালিকাৰ পৰা পৃথক কৰাৰ কাৰণে তেওঁ অনুৰোধ কৰিছিল কোম্পানীৰ শাসকসকলক আৰু লগতে দেৱানী আৰু ফৌজদাৰী বিধিৰ সংস্কাৰ সাধন কৰাটো বিচাৰিছিল ইয়াৰ লগতে যি বৰ্ধিত কৰ খেতিয়কৰ ওপৰত সেই বৰ্ধিত কৰৰ ৰেহাই দিবলৈ তেওঁ অনুৰোধ জনাইছিল কোম্পানী চৰকাৰক যাতে খেতিয়কৰ আৰ্থিক অৱস্থাৰ উন্নতি হয় এইখিনিতে এটা কথা মনত ৰাখিবা ৰাজা ৰামমোহন ৰায়ক এই ৰাজা উপাধিটো দিছিল মোগল সম্ৰাট দ্বিতীয় আকবৰে তেওঁক ৰাজা উপাধিটো দিছিল এই ৰাজা ৰামমোহন ৰায়ে 1833 চনত হাউচ অফ কমন্সত ভাৰতীয়ৰ হৈ সাক্ষ্য দিবলৈ গৈছিল আৰু 1833 চনতেই তেওঁ লণ্ডনৰ ব্ৰিষ্টলত মৃত্যুবৰণ কৰিছিল ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে ৰাজা ৰামমোহন ৰায়ৰ বিষয়ে কিছু কথা জানিলা লগতে তেওঁৰ অৱদানৰাজিৰ বিষয়েও অৱগত হ'লা তোমালোকে কিতাপত ৰাজা ৰামমোহন ৰায়ৰ বিষয়ে পঢ়িবা তেতিয়া তোমালোকে তেখেতৰ বিষয়ে আৰু অধিক জানিবলৈ সক্ষম হ'বা